নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে টেকনিকেল জ্যোতি। মই আজি আকৌ উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, য'ত মই আপোনালোকক ক'ম আপুনি কেনেকৈ হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিব নিজৰ ফোনত। বন্ধুসকল, আমাৰ এই ভিডিঅ'টো হৈছে হোৱাটছআপ ছেটিং পাৰ্ট 2। যদি আপোনালোকে পাৰ্ট 1টো নাই চোৱা তেতিয়াহ'লে ডিছক্ৰিপশ্যনত গৈ কিনে তাৰ লিংকটো পাব। সেই লিংকটোত ক্লিক কৰি আপুনি পাৰ্ট 1 ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টোৰ টপিক হৈছে যে আপুনি কেনেকৈ হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিব। আপোনাৰ মোবাইলত আপোনাৰ হোৱাটছআপত সদায় নতুন নতুন ষ্টেটাছ আহে, আৰু যদি আপোনাৰ কোনোবা বন্ধু বা আপোনাক যদি কিবা এটা ষ্টেটাছ ভাল লাগে তেনেহ'লে সেই ষ্টেটাছটো আপুনি কেনেকৈ ডাউনলোড কৰিব সেইটোৱে আজি আমি এই ভিডিঅ'টোত দেখাম। এতিয়া আপোনালোকে এই ভিডিঅ'টোত চাই আছে যে মই মোৰ নিজৰ হোৱাটছআপৰ ষ্টেটাছবোৰ মই চাই আছোঁ, আৰু এই ষ্টেটাছবোৰৰ পৰাই মই আপোনাক যিকোনো ষ্টেটাছ এটা বা দুটা মই আপোনালোকক ডাউনলোড কৰি দেখাম নিজৰ ফাইলত, নিজৰ ফোনত, যিটো মোক ভাল লাগে। ইয়াত মোৰ ফ্ৰেণ্ড পাৰ্থই ইয়াত ষ্টেটাছ দি থৈছে, ইয়াৰ পৰাই মই হয়তো আপোনালোকক এটা ডাউনলোড কৰি দেখাম। ইয়াত আপুনি দেখিব পাইছে যে পাবজি যিটো ইয়াত এনিমেশ্যন দি থৈছে পাৰ্থৰ ষ্টেটাছ ৰূপে টিকটক ভিডিঅ', আৰু এইটোৱে মই আপোনালোকক ডাউনলোড কৰি দেখাম নিজৰ ফোনত, নিজৰ ফাইলত। হোৱাটছআপত আপোনালোকে ষ্টেটাছ দিব বা চাবলৈহে পাৰিব, সেই হোৱাটছআপৰ পৰা আপোনালোকে ষ্টেটাছবোৰ ডাউনলোড কৰিব নোৱাৰে। যদি আপুনি হোৱাটছআপ ষ্টেটাছবোৰক ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক অন্য এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, যিটো মই তাত আপোনালোকক দেখাম, য'ৰ পৰা আপোনালোকে অতি সহজে যিকোনো ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। আৰু সেই এপ্লিকেশ্যনটোৰ নাম হৈছে ষ্টেটাছ ছেভাৰ। আপোনালোকে এই এপ্লিকেশ্যনটো গুগল প্লে ষ্ট'ৰত পাই যাব। এই গুগল প্লে ষ্ট'ৰৰ পৰা এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ গুগল প্লে ষ্ট'ৰলৈ। তাত আপোনালোকে চাৰ্চ কৰিব ষ্ট'ৰী ছেভাৰ ফৰ হোৱাটছআপ ষ্টেটাছ। যেতিয়া আপোনালোকে চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ দেখা যাব। ইয়াত আপোনালোকে কেইবাটাও এপ দেখিবলৈ পাব, গোটেইকেইটা এপৰ পৰাই আপোনালোকে ষ্টেটাছ ডাউনলোড কৰিব পাৰে। কিন্তু মই আপোনালোকক যোনটো এপ কৈছোঁ সেইটো এপ আপোনালোকৰ তলত দেখিব পাব, ষ্টেটাছ ছেভাৰ ফৰ হোৱাটছআপ। ইয়াত যদি আপোনালোকে যায় আপোনালোকে দেখিব এই এপটোৰ ৰেটিং দেখিবলৈ পাব, আৰু এই এপটোৰ কেৱল 1 MB। তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। সেইকাৰণে মই এই এপটো আপোনালোকক ৰেকমেণ্ড কৰিছোঁ। মই অলৰেডি এই এপটোৰ লিংক ডিছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা এই এপটো ডাউনলোড কৰি ল'ব পাৰে। যেতিয়া আপোনালোকে এই এপটো অ'পেন কৰিব তেতিয়া আপোনালোকে তাত দেখিব ইমেজ এণ্ড ভিডিঅ'। যদি আপোনালোকে ইমেজত যায় তেতিয়াহ'লে আপোনাৰ হোৱাটছআপৰ ষ্টেটাছত যিসকল লোকে ইমেজ অৰ্থাৎ ফটোবোৰ যিসকল লোকে ষ্টেটাছ দিছে সেই ফটোবোৰ আপোনাৰ ইয়াত শ্ব' হ'ব। আপুনি দেখিছে যে এইটো ফটো আমাৰ হোৱাটছআপ ষ্টেটাছত শ্ব' হৈছিলে, আৰু এই ফটোকপি মই ডাউনলোড কৰিছোঁ। তলত যি ডাউনলোডৰ চিম্বল দেখায় তাত আপোনালোকে ক্লিক কৰিলে সহজে এই ফটোকপি আপোনাৰ হোৱাটছআপ ষ্টেটাছৰ পৰা আপোনাৰ ফাইলত ডাউনলোড হৈ যাব। যদি আপুনি ভিডিঅ' ডাউনলোড কৰিব বিচাৰিছে ভিডিঅ'টোত ক্লিক কৰিব, তাতে আপোনাৰ হোৱাটছআপ ষ্টেটাছত যিবোৰ ভিডিঅ' আছে সকলো ভিডিঅ' ইয়াত শ্ব' হ'ব, আৰু তাৰ পৰা আপুনি আপোনাৰ সেই ভিডিঅ'টো বাছি ল'ব যিটো আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে। মই এতিয়া এই পাবজিৰ এনিমেশ্যন ভিডিঅ'টো লৈছোঁ, যিটো আপোনালোকে মোৰ হোৱাটছআপত দেখিছিলে। এই এনিমেশ্যনটো মই ডাউনলোড কৰিবলৈ হ'লে তাত ডাউনলোডৰ চিম্বলত ক্লিক কৰিলে এই ষ্টেটাছটো ডাউনলোড হ'বলৈ ধৰিব। আপুনি এই এপ্লিকেশ্যনটোৰ পৰা যিকোনো ষ্টেটাছ আপুনি আপোনাৰ ফোনত আপোনাৰ ফাইলত ডাউনলোড কৰি ল'ব পাৰে। এতিয়া মই আপোনাৰ আগত এই দুটা ষ্টেটাছ ডাউনলোড কৰি দেখাইছোঁ। মই এতিয়া আপোনালোকক দেখাম যে মোৰ এই দুটা ষ্টেটাছ মোৰ ফোনত মোৰ ফাইলত ডাউনলোড হ'ল নে নাই হোৱা। আৰু তাৰ কাৰণে মই মোৰ ফোনৰ ফাইল মেনেজাৰ, সেই ফাইল মেনেজাৰলৈ যাম, আৰু ফাইল মেনেজাৰত গৈ মই সেই এপটোৰ ফাইল বিচাৰি উলিয়াম যিটো এপ আমি ডাউনলোড কৰিছিলোঁ। আৰু ফাইল মেনেজাৰতে আপোনালোকে এপটোৰ ফাইল বিচাৰি ল'ব, আৰু আমাৰ এপটোৰ ফাইল হৈছে ষ্টেটাছ ছেভ। গতিকে তাত আমি যদি যাওঁ আমাৰ হোৱাটছআপৰ যি ষ্টেটাছ ফটো আছিলে সেই ফটোটো আমাৰ ফাইলত ডাউনলোড হৈ গ'ল, আৰু আমাৰ আনটো যি ভিডিঅ' আছিলে হোৱাটছআপ ষ্টেটাছ যিটো পাবজিৰ এনিমেশ্যন টিকটক ভিডিঅ' আছিলে সেইটো আমাৰ ফাইলত ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে এই ফাইলৰ পৰা যিবোৰ আমাৰ ষ্টেটাছ আছিলে সেই ষ্টেটাছবোৰক আপোনালোকে শ্বেয়াৰো কৰিব পাৰে। আপোনালোকে নিজৰ ফেচবুকত, হোৱাটছআপত, য'তে হ'লেও আপোনালোকে ইয়াৰ পৰা আপুনি শ্বেয়াৰ কৰিব পাৰিব। গতিকে মই এতিয়া আপোনালোকক দেখালোঁ যে আপোনালোকে কিদৰে আপোনাৰ হোৱাটছআপৰ ষ্টেটাছবোৰক ডাউনলোড কৰিব পাৰে। যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিয়ক, আপোনাৰ এটা লাইকে মোক বহুত ভাল লগায়। আৰু বন্ধুসকল, যদি আপোনালোকে আমাৰ এই টেকনিকেল জ্যোতিময় চেনেলটোক ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকে তলত দেখিব ছাবস্ক্ৰাইব, সেই ছাবস্ক্ৰাইবত ক্লিক কৰক, আৰু যেতিয়া আপুনি ছাবস্ক্ৰাইবত ক্লিক কৰিব তেতিয়া কাষতে এটা বেলৰ আইকন ওলাব, আৰু সেই বেলৰ আইকনটো টেপ কৰক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাব। গতিকে ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক।
জয় অসম আকৌ লগ পাম এটা নতুন ভিডিঅ'ত চাই থাকক টেকনিকেল জ্যোতিময়